Hello everyone, সকলোকে পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আজি আকৌ পুনৰ নতুন এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টি চাই ভাল পাব বুলি আশা ৰাখিলোঁ। কি দেখুৱাব পাৰোঁ নাজানো, তথাপিও আজি এনেদৰে আকৌ পুনৰ এটি নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু যদি ভিডিঅ'টি চাই ভাল পায় লাইক কমেণ্ট কৰাৰ লগতে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। আজি তেন্তে ভিডিঅ'টি এনেদৰে আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আজি আমাৰ ধুনু মানুহ দেৰিকৈ উঠিলে ন ধুনু? এইফালে বিস্কুট খাইছে, এইফালে ৰ'দটো ওলালে আজি ইমান দেৰিলৈকে শুলে দেখানে। এইয়া বিবি খাইছে, দুদুৱে আগতীয়াকৈ চাহ খালেই হয় নাই ধুনু? মানে এই দেৰিকৈ খাইছে। ইয়াক মানে সদায় দেহানো মানে তলতে দি দিওঁ, মানে নহ'লে ওপৰত খালে নাজানে যে খাব, সেই লেতেৰা কৰি দিয়ে, তলতে দি দিওঁ এনেদৰে খাই থাকে। আৰু সেইফালে ৰ'দটো ওলাইছে আৰু ভাল লাগে ঠাণ্ডা দিনত ৰ'দটো ওলালে এনেদৰে। আমি গোটেইকেইটা আহিলোঁ, দেউতা মই মা দেহানো আগফালৰ বাৰীখনলৈ বুলি এপাক অহা হয় আৰু সেইফালে মায়ে শাকবোৰত পানী দি আছে। পানী দি থাকিলে সোনকালে বাঢ়িব আৰু তেতিয়াহে সোনকালে খাবলৈ পাম। আৰু সাৰ নিদিয়া শাক খাবলৈও ভাল। ওলকবিবোৰ আমি এইকেইদিনা খাই আছোঁ দেই, পাতবিলাকো কোমলীয়া হৈ আছে যে খাই ভাল লাগে। আৰু ওলকবিখিনি মানে বহুত ধুনীয়াকৈ সিজে, দাইলত দি খাবলৈও ভাল, ওলকবি আলু ভাজি খাবলৈও ভাল। মানে ঘৰৰে শাক পাচলি খাই কিন্তু টেষ্টি লাগে। আৰু ময়ো অকণমান ভিডিঅ' কৰি থলোঁ। আৰু সেইফালে আমাৰ এবাৰ জলফাইজোপা মানে লাগিছে যে, জলফাইজোপা চাপৰ ইমান সৰুতে লাগিছে বাৰু। আৰু সেইফালে আমাৰ দেহানো মায়ে পানী দিছে, কেতিয়াবা মটৰত পাইপ লগাইও দিয়া হয়, কেতিয়াবা এনেকৈ টিঙে আনিও পানী দিয়া হয়। ময়ো আনি দিওঁ দেই, কিন্তু মই কৰাবিলাক ভিডিঅ' কৰি দিবলৈ মানুহ নাই যে সেইকাৰণে নেদেখে আৰু মায়ে পানী দিছে। আৰু সেইফালে দেহানোৱে জলফাই বুটলি সি মাটিৰ তলত সোমাইছে। সি মানে সদায় জলফাই বুটলিবলৈ আহিয়ে লয়, আজি খাবা আৰু জলফাইখিনি গোটেইখিনি বুটলি নি পিনে মাটিৰ তলত সোমাই থৈছে দেই। ধুনুৱে খেলি আছে। আৰু সেইদিনাখন আইতাই মানে নাৰ্জী ফুলৰ পুলি কিবা ইমান ধুনীয়াকৈ ফুলিলে চাওক। ইমান ধুনীয়াকৈ ফুলিলে ন, এই ফুল নাৰ্জী ফুল পাই ইমান ধুনীয়াকৈ ফুলিলে চাওকচোন। সৰু সৰু গছ, এইটো নুফুলিলে কিবা চৰায়ে খাই দিলে চাগে। এইটো চা নুফুলিলে আকৌ, 4পাহ ফুলিলে ন, ইমান ধুনীয়া লাগিছে। ছিঙি নেপেলাবা দেই, এইবাৰ বেছি ডাঙৰ হৈ গ'ল। এইবাৰ চব ধুনীয়া লাগিছে। কোনটো বেছি ডাঙৰ? সেইবাৰ আমাৰ ঘৰত আগতে আছিলে ন। আহা কালুক দেখুৱামগৈ ব'লা। কালুক বহুত দিন আমাৰ ভিডিঅ'ত দেখুওৱা হোৱাই নাই নহয় ন, ব'লা। কালু কি কৰিছে সুধো। কালু চেলেকি দিব, এই দৌৰ মাৰ কালু চেলেকি দিব। এয়া আমাৰ কালু ৰুটি খালে ন। কালুৱে অকল চেলেকাত উস্তাদ হয় নাই? কালু ঠেংটোলৈ আহি দিলা, আহি দিয়া। কালুক আমাৰ ভিডিঅ'ত কৰি থৈছোঁ ন, ব'লা ভিতৰত যাওঁ। ফালে কবি ভাজিৰ লগত ৰুটি খাবলৈ লৈছোঁ এতিয়া ৰ'দত আহি লৈ পিনে। দেহানোৱে খাই আছে বাৰু। এনেই কবি ভাজি অকণমান বনাইছিলে, ঘৰৰ কবি আলু পাতো দি দিছিলে। ঘৰৰ ওলকবি শাক এনেও খাবলৈ ভালেই লাগে। এইফালে ৰ'দটো লৈ মানে খোৱাটো মজাই বেলেগ নহয়নে বাৰু। বাৰাণ্ডাতে আহি লৈছোঁ, বাৰাণ্ডাত ৰ'দ পৰি থাকে যে বহুত সময়। দেউতাই মানে খাই মেলি গ'ল গাঁৱত, মানে ৰাতিপুৱাই গ'ল। মায়ে খৰধৰকৈ বনাই দিলে। এতিয়া বাৰু ৰুটিখন গৰম হৈ আছে, ভাজিখিনি অলপ চেঁচাই হ'ল। দেউতাই খাই মেলি ৰাতিপুৱাই গ'ল গাঁৱলৈ, মানুহ এজন ঢুকালে মানে। সেয়াই আৰু খাই লওঁ তেন্তে, আকৌ লগ পাই আছোঁ দেই। ভিডিঅ'টি কণ্টিনিউ কৰি চাই থাকিব। ৰুটি খাই লৈ মেলি কাঁহী বাতি ধুই এটোৱাৰ পিছত মা মই দুইজনে বনালোঁ মিঠৈ। আমাৰ ঘৰত মানে মিঠৈ নিমকি সেই দুটা বস্তু মানে থাকে আৰু দেই। বিস্কুট কেতিয়াবা খাবলৈ মন নাযায় যে, মিঠৈৰ লগত চাহ অকণ খায়ো ভাল লাগে। সেইকাৰণে মানে প্ৰায় আমাৰ মিঠৈ আৰু নিমকি থাকে বুলিয়ে ক'ব পাৰি। আৰু ঘৰত বনোৱা বস্তু এনেও খাই ভাল লাগে, খালি বনাই থকা তেনেকৈ ভিডিঅ' কৰা নহ'ল, যিহেতু ভিডিঅ' কৰি দিয়া তেনেকৈ মানুহ নাই। আৰু মই তেনেকৈ ৰেচিপি ভিডিঅ' নিদিওঁৱেই। সেয়াই আৰু এইফালে মিঠৈ বনালোঁ মা মই দুইজনে মিলি দেই।
মই দুজনীয়ে বনালোঁ মিঠৈ। তাৰপিছত এতিয়া কি কৰি আছোঁ চাব দেই। দিনটো এনেদৰে পাৰ হয় আৰু দিনবিলাক মানে ভিডিঅ'ত মানে তেনেকৈ বেছিভাগ দেখুওৱা নহয়তো, এনেই ওপৰা-ওপৰিকৈহে কিবাকিবি দেখুৱাই থকা হয়। কি কি কৰোঁ কি কি নকৰোঁ দেখুওৱা নহয় দিনটোৰ আগতে সেনেকৈয়ে দিনবিলাক পাৰ হয়, খালি ভিডিঅ'ত তেনেকৈ তোলা নহয়। এতিয়া মই কি কৰি আহিছোঁ চাব দেই। এইফালে ধান বাচি আছোঁ। ইয়াতে বহি লৈছোঁ বাহিৰতে ধান বাচি লৈছোঁ। মায়ে ধুনীয়াকৈ জাৰি দিলে, অকণমান তুঁহগুৰি ওলাই আৰু ঘৰৰে চাউল বাৰু, খালি কিনা হয়, গাঁৱৰ পৰাই কিনি লোৱা হৈছে। আমাৰ বেছিভাগ কিনি লোৱা হয় যে, তেনেকৈ খেতি মানে ওচৰডোখৰ কৰা হয় আৰু সেইখিনি খাই আছোঁ বাৰু। সেইখিনিও বাচিব লাগে, সেইখিনিত ঢেৰ ধান ওলায় দেই, এইখিনিত বেছিভাগ নোলায় বাৰু। দেখুৱাম দেই চাব। এইখিনি ওলালে চব ধান, এয়া প্ৰায় বাচি মেলি হৈ গ'ল বাৰু। এইখিনি ধানখিনি চাউলখিনি মানে বাচি মেলি আজৰি হ'লোঁ। ধান বেছিকৈ নোলায় বাৰু, আমাৰ ঘৰৰ চাউলখিনিত মানে ঢেৰ ধান ওলায় দেই, কিন্তু এই চাউলখিনিত মানে আমাৰ ধানেই আনি লৈছোঁ কিনি পিনে, খালি ৰ'দত শুকুৱাই মেলি মিলত কুটাই লোৱা হৈছে বাৰু নিজে বাৰু। বেছিকৈ এইখিনি চাউলত ধান নোলায় আৰু অলপহে বাচোঁ, সদায় কেতিয়াবা মন গ'লে বাচোঁ আৰু খাব জোখাকৈ নহয় বাৰু, কেইদিনমানৰ কাৰণে বাচিয়ে লোৱা হয়। আৰু কথা ক'ব নাজানো দেই, মোৰ মানে কথাই নোলায় ভিডিঅ'টো কৰিলে মানে, সেইকাৰণে মানে ভইচত দিওঁ। আজিকালি মানে মই এনেদৰে ক'বলৈ চেষ্টা কৰিছোঁ, কিয়নো মানে আকৌ ভইচত দি থাকিবলৈ টাইম নহয় মানে কিবা এলাহো লাগে। আৰু এনেদৰে মানে কৈ দিলে মানে কথাখিনি মানে ভিডিঅ'টো কৰোঁতে তেতিয়া মানে বেছি সময় নাযায় মানে, নহ'লে মানে ভইচ দি থাকিবলৈ বহুত অসুবিধা হৈ যায়। কেতিয়াবা দেহানে উৎপাত কৰি দিয়ে আৰু তেতিয়া মানে ভিডিঅ' সেয়াই আৰু এতিয়া মানে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ। এতিয়া মাক দেখুৱাওঁগৈ বোলক, মায়ে কি কৰি আছোঁ মানে, বোলকচোন মাক কি কৰি আছোঁ চাওঁগৈ। আমাৰ কালুক মেলি থৈ দিয়া আছে দেই। ইফালে দেখিছেনে বাৰু, মায়ে মানে বৰশী টোপাইছে মাছ পাম বুলি। দুপৰীয়া সাজত মানে খাবলৈ একো নাই যে, সেইকাৰণে বৰশী টোপাই আছে। ময়ো মনে মনে আপোনালোকক দেখুৱাম বুলি ভিডিঅ' অকণমান কৰি ৰাখিলোঁ দেই, গমেই নাপায় ভিডিঅ' কৰিছোঁ। দেহানো গা পা ধুৱাই দিলোঁ, এতিয়া বাহিৰত ধুনীয়াকৈ খেলি আছে মানে, ৰ'দ অকণমান ল'ব দিছোঁ। গা ধুই আহিলে ঠাণ্ডা লাগে যে, সেয়া অকলে খেলি আছে। অকলেনো কিমান খেলিব। অথনি ৰুটি খাই মেলি অলপ দেৰি মোবাইল চালে, তাৰপিছত এতিয়া গা ধুৱাই দিলোঁ, তাৰপিছত এতিয়া খেলিছে। সেয়া আইতাই বৰশী টোপাইছে, মাছ এজনী পোৱাই নাই। দদৌ নাই, দদৌ গাঁৱলৈ গ'ল হয় নাই, এতিয়ালৈকে আহি পোৱাহিয়ে নাই। ফোন আহিছে আইতা ভাগৰ, ৰ'বা দেই মই ফোন ৰিচিভ কৰি লওঁগৈ। তুমি খেলি থাকা দেই, ৰ'বা দেই, বাই বাই। তাৰপিছত যিহেতু ভাত বনোৱা সময় হ'লে, এইফালে ভাতটো পাতি দিলোঁ জুইতে। তাৰপিছত এইফালে দাইলটো অমিতা, আলু, দাইল, ৰচুন, আদা খুন্দি পিনে তেনেকৈ পিঁয়াজ দিছোঁ। এনেদৰে বইল কৰিয়ে এনেদৰে বনাই দিছোঁ। ভিতৰত ভাজি বনোৱা হ'ব বাৰু গেছত। তাৰপিছত এইফালে পানী ডেকটো আনি থৈছোঁ, যিহেতু গৰম পানী খোৱা হ'ব। মায়ে বৰশী টোপাই আছে, এজনী হেনো পালে হেনো, তাকে 3টা মানুহে। আমাৰ দেহানৈতো মাছ চাছ নাখায়। এইফালে দাইল ধুনীয়াকৈ চাউল তুলি আছে। এয়া ভালকৈ সিজা নাই বাৰু। এয়া ৰাতিপুৱা হয়হে, খাই বৈ ইটো সিটো কৰোঁ মানে, আকৌ দুপৰীয়া সাঁজ বনাবলৈ হয়। এইফালে ভাত, এইফালে দাইল হ'ব। এতিয়া এইফালে গৰম পানীটো বঢ়াই দিম আৰু তাৰপিছত ভিতৰত কিবা পাত শাকে বনোৱা হ'ব, পালেং চালেং চাগে। মোক এতিয়া আকৌ কমলা টেঙা এটা খাবলৈ দিছোঁ ৰ'দতে। এইফালে ঘৰৰ কমলা হয় দেই। কাৰ ঘৰ কমলা কৰি দিয়াচোন। তোমাৰ হয়, কাৰ ঘৰৰ এইখিনি কমলাখিনি? সেইদিনা বাইদেউৰ পৰা আনিলোঁ কমলা। ভিডিঅ'টো এতিয়ালৈকে আপলোড দিয়াই নাই বাৰু, এডিট কৰিবলৈ থাকিয়ে গৈছে মানে। কমলাখিনি বাৰু ভিডিঅ' কৰা নহ'ল দেই। এইফালে বাইদেউৰ ঘৰৰ কমলা চাওক, আগৰ কেইবছৰ সিমান এটা ডাঙৰ হোৱা নাছিলে দেই কমলাটোহেঁত। এইবাৰ মানে ডাঙৰ হৈছোঁ, ফুটাটোহেঁতো ডাঙৰ আৰু খাবলৈও অলপ সোৱাদ হৈছে। এইফালে দেহানে খাইছে, সেয়া খাইছে ৰ'দতে বহি পিনে। এনেদৰে চাওকচোন, এনেদৰে দি দিছোঁ তাক ৰ'দতে খাবলৈ। এয়া
আজি দুপৰীয়া সাঁজতনো কি কি বনোৱা হ'ল তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইফালে অমিতা দাইল বিলাহী তেনেকৈ বনোৱা হ'ল আৰু এইফালে ওলকবি আলু বুট তেনেকৈ ভজা হ'ল আৰু এইফালে মূলা পাত আলু বুট তেনেকৈ ভজা হ'ল। আমি মানুহ যিহেতু তিনিটাহে অকণমান অকণমান ভাজিলেও হৈ যায়। আৰু মাছ এজনী পাইছিলে দেই মায়ে, কিন্তু ভিডিঅ' কৰিবলৈ থাকি গ'ল। এতিয়া ভিডিঅ' এডিট কৰোঁতেহে দেখিছোঁ মাছজনী তোলা নহ'ল। আজি দুপৰীয়া সাঁজ এনেদৰেই খোৱা হ'ব। দুপৰীয়া সাঁজ ধুনীয়াকৈ খালোঁ, তাৰপিছত দেহানক খোৱালোঁ কাম বন কৰি পিনে। তাৰপিছত তেনেকৈ ভিডিঅ' কৰা নহ'লে যে আজিৰ ভিডিঅ'টি সেইকাৰণে ইমানতে সামৰিম। দিনটো ইটো সিটো তাকে অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, লগতে স্মৃতি হিচাপেও থাকি যাব বুলি ভিডিঅ'খিনি সাঁচি ৰাখিলোঁ, লগতে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আপোনালোকেও সকলোৱে চাই ভাল পাব আৰু মৰম দিব বুলিও আশা ৰাখিল। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।